দেশৰ লগতে অসমতো অব্যাহত আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন। লকডাউনৰ মাজতেই আজি কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰি ৰাজ্যজুৰি বীৰপুৰুষ সৰ্বানন্দ সিংহৰ ২১৮ সংখ্যক মৃত্যু দিৱস উদযাপন কৰা হয়। সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ মুখ্য কাৰ্যালয় তিনিচুকীয়াৰ লগতে ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যালয়তো বন্তি প্ৰজ্বলনেৰে মৃত্যু দিৱস উদযাপন কৰা হয়। মৃত্যু দিৱসত পুনৰ অসম চৰকাৰক মটক ৰাজ্যৰ ঐতিহাসিক সম্পদসমূহ সংৰক্ষণৰ দাবী উত্থাপন কৰে। বন্তি প্ৰজ্বলন কৰি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ডেভিড চেতিয়াই কি ক'লে শুনো আহক। আজি আমি অসমৰ মটক জনগোষ্ঠীৰ ৰাইজৰ লগতে সমূহ জাতি জনগোষ্ঠীক এই ৰজাৰ স্মৃতিত সন্ধিয়া এগছি বন্তিয়ে তেওঁক শ্ৰদ্ধা জনাবৰ কাৰণে আমি আপোনালোকৰ এই যোগেদি আমি আহ্বান জনাইছোঁ। এই ৰজাজনৰ যি মটক জনগোষ্ঠীৰ যি বীৰত্ব, মটক জনগোষ্ঠীৰ যি একতা আৰু অসমৰ সমূহ জাতি জনগোষ্ঠীৰ যি সমন্বয় বা প্ৰকৃত যি গণতান্ত্ৰিক পন্থা তেওঁ প্ৰৱৰ্তন কৰিছিল, আজি সেই গণতান্ত্ৰিক পন্থা আজি আমাৰ মাজত আনি বিৰাজমান। গতিকে তেওঁ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ। লগতে অসমৰ সমূহ জাতি জনগোষ্ঠীক মটক ৰজা সৰ্বানন্দ সিংহৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আৰু একতা দোলাই যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। লগতে আজি এই কৰোণা ভাইৰাছৰ এই দুৰ্যোগৰ মুহূৰ্তত বিশ্বত যি আজি আতংকময় পৰিস্থিতি, মানৱৰ কাৰণে মানৱ জাতিৰ বাবে যি ভয়ংকৰ এটা মহামাৰী, এই মহামাৰীৰ কবলত আজি গোটেই বিশ্বখনে ককবকাই আছে। তাৰ মাজতো আজি অসমৰ অৱস্থাও তেনেকুৱা তথৈবচ আৰু আমি তাৰ মাজতে আজি ছ'চিয়েল যিটো সামাজিক দূৰীকৰণৰ মানি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি আমি এই ৰজা দিৱস পালন কৰিছোঁ। গতিকে আপোনালোক য'তে মানে যিসকল মটক জনগোষ্ঠীৰ ৰাইজে আৰু অসমৰ সমূহ জাতি জনগোষ্ঠী যাতে তেওঁলোকে ঘৰতে থাকি বা সুৰক্ষিত হৈ পৰিয়াল, সমাজখন আৰু সকলো লোকক যাতে এক বাতাবৰণ সৃষ্টি কৰি বা সজাগ কৰি এই মহামাৰীৰ কবলৰ পৰা যাতে আমি মুক্ত হোৱা এটা পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ, তাৰ সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি আহ্বান জনাইছোঁ।